সুপ্ৰভাত বন্ধুসকল, যিহেতু দেখিছে নহয় এয়া আমাৰ সৰু সৰু ভণ্টিসকল আমাৰ গাড়ীত মানে মোৰ গাড়ীত উঠিবৰ কাৰণে আহিছে আৰু মানে পেচেঞ্জাৰ হৈ। তো গাইজ এয়া আমাৰ দেখিব পাইছে নহয়, এয়া হৈ গ'ল আমাৰ জিতেন আৰু এয়া আমাৰ গাড়ীখন লাইনত লগাই থৈছোঁ, মানে মানুহ বহাই আছোঁ আৰু ক'ত যাব লাগে নিজে জানে আৰু ন, ডুমডুমা যাব লাগে যিহেতু আমাৰ মেজিকখন লগাই দিছোঁ লাইনত। চ' আমাৰ লাইনটো মানে 9 নম্বৰ হয়, এয়া আমাৰ জিতেন মাফিয়া হয় এইটোতে গাইজ, মাফিয়া খাতৰনাক গাড়ী চলাই মানে যে এটা হাততে ইয়াৰ এটা হাত নাই, এটা হাততে পূৰা ফালে। এয়া তিনিআলিৰ দৃশ্য যিহেতু দেখা পাইছে নহয়, মানে যে আমাৰ তিনিআলিৰ গাড়ী ষ্টেণ্ডৰ তলত মানে নহয় ওপৰত কি এখন আছে যে জানে নহয়, চাংঘৰ এখন আছে, দেখিছে চাগে ন, মই দেখাইছোঁ চাগে আপোনালোকক। সেয়া দেখিছে নহয় চাংঘৰখন, এয়া হৈ গ'ল এখন গছত মানে গছত বনোৱা চাংঘৰ, মানে যে খাতৰনাক লেটেষ্ট আছে আমাৰ ফিল'বাৰী মেইন তিনিআলিতে আছে যে এই চাংঘৰখন। আপোনালোকে যদি ফিল'বাৰী আহে চাংঘৰত উঠি নিশ্চয় চাব পাৰে। এয়া তিনিআলিবোৰ দেখিছে, গাড়ীবোৰ লগাই থৈ দিছে আৰু আমাৰ দুষ্টিসকলে, এইটো চালা মাফিয়া। তো বন্ধুসকল, ভিডিঅ'বোৰ যদি আমাৰ ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব, নতুনকৈ আহিলে চেনেলটো দেই গাইছ। এয়া এখন বগা মেজিক দেখিছে নহয়, তৰুণদাৰ গাড়ীখন হয় দেই। মানুহ হৈ গৈছে যিহেতু এতিয়া ওলাই যাব লাগিব আমাৰ ক'লে ডুমডুমালৈ, যিহেতু আমাৰ লাইনটো মানে ফিল'বাৰী আৰু ডুমডুমা। তো আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰে হয়, বাট ফিল'বাৰী ডুমডুমা আমাৰ লাইন হয়। ইয়াত ট্ৰেক্টৰ দেখিছোঁ নহয় পূৰা, যিহেতু আমি ডুমডুমালৈ গৈ আছোঁ মানে ডুমডুমালৈ আমাৰ গাড়ী মানুহ হৈ গ'ল, যিহেতু আমি ওলাই আহি গ'লোঁ আমি ডুমডুমালৈ। এয়া আমাৰ মানে মোৰ বেক চাইডে থকা ৰাস্তাখন চিনি পাইছে নাই, এয়া হৈ গ'ল আমাৰ ফিল'বাৰী ৰাস্তা, মানে ফিল'বাৰী ৰোড। তো গাইছ ইমান ধুনীয়া লাগে নহয় ফিল'বাৰী ৰাস্তাখন, কি ক'ব। এয়া বাইপাছ চাৰিআলি পাই গ'লি, যিহেতু আমাৰ ফিল'বাৰী বাইপাছ হয় এইটো দেই, চাৰিআলিটো এই বাইপাছৰ কাষতে লাগি আছে এখন মন্দিৰ মানে বনাই আছে, মানে ৰেডি নাই হোৱা আৰু দেই গাইছ। আৰু কিমান দিন লাগিব নাজানো, বাট মন্দিৰখন মজা লাগিছে। ফিল'বাৰী মানে বাইপাছ যদি আপোনালোকে আহে ঢলালৈ যায় মন্দিৰখনত সোমাই চাব পাৰে। এয়া হৈ গ'ল আমাৰ অসমৰ সম্পদ হয় গাইছ, চাহপাত। যিহেতু ডিচেম্বৰ মাহতে কলম কাটি আছোঁ, মানে পূৰা বাগানবোৰ দেখিছোঁ নহয়, এই সেউজীয়া পাত ওলাই আছে, এইবোৰ এতিয়া চব ছিঙি পেলাই দিয়া যাব, কাৰণ এতিয়া অফ চিজন। আমাৰ ইয়াত পূৰা কলম কাটি হৈ আছে, মানে চাহগছ কাটি দিছে, দেখিছে নহয় ইমান ধুনীয়া লাগিছে ন। যিহেতু এতিয়া পাতৰ ছিজন নহয় মানে সেইকাৰণে পাতবোৰ এতিয়া ছিঙি নকৰে। যিহেতু ডুমডুমা আহি পাই গ'লোঁ, এৰিয়া হৈ গ'ল আমাৰ 8 নম্বৰ নিজে জানে চাগে ন ক'ত আছে, য'ত ARC ফিল্ডখন আছে সেয়া হৈ গ'ল 8 নম্বৰ। ইয়াত গাহৰি মাংস ইত্যাদি সকলো মাংস কাটে মানে। যিহেতু এতিয়া ডুমডুমা টাউনখন পূৰা মানে কি কৰি আছে, মানে বনাই আছে পূৰা লেটেষ্ট, কি চাব আৰু গাইছ, মজা লাগিব আমাৰ ডুমডুমা টাউনখন। যিহেতু বহুত ডাঙৰ ক্লক টাৱাৰ এখন বনাই আছে, যিহেতু আগত গ'লে দেখা পাবই আপোনালোকক, মই দেখাম বাৰু এই ক্লক টাৱাৰখন দেই, মানে বনাই আছে, ৰেডি হৈ আছে, আধা হৈ আছে। এয়া হৈ গ'ল আমাৰ হনুমান মন্দিৰখন ডুমডুমা 8 নম্বৰ। ব'লক এতিয়া গৈ থকা দেখোন লগত, দেখিছে নহয় দৃশ্যবোৰ। তো গাইছ মজা লৈ থাকক দেই। এয়া কোনডোখৰ জেগা নিশ্চয় চিনি পাইছে আপোনালোকে হয় নাই, 8 নম্বৰ কলীয়াপানী। আগফালে গৰু গাড়ী এখন গৈ আছে, মানে যে গৰু গাড়ী মানে পূজা গৰু গাড়ী, যিহেতু মানে এখন গাড়ীতে মানে যে গৰু চৰু চব উঠাই কিনে মানে কিবা বেলেগে ধৰণৰ মানে চিষ্টেমটো। এতিয়া মই ফাৰ্ষ্ট চাইছোঁহে, সেয়া গৰু গাড়ীখন দেখিছোঁ নহয়, মূৰ্তি দুটা আছে গণেশৰ আৰু কিবা কিবি হেৰি আছে। সেই গাড়ীখনৰ ওপৰতে গৰু এটা উঠি আছে। এয়া হৈ গ'ল কোনটো ৰোড গম পাইছে নহয়, থানা ৰোড, কলীয়াপানী চাৰিআলিৰ থানা ৰোড। এয়া মেডিকেলখন হয় দেই। আগত গৈ কিনে আমি টাৰ্ণিংটো ল'ম ন, তাতেই আছে আমাৰ থানা, ডুমডুমাৰ থানা। যিহেতু মানে ডুমডুমা থানাখনৰ ভিতৰত কিবা এটা মানে ডাঙৰকৈ বনাই আছে, মানে যে আৰু কেইদিনমানৰ পাছত দেখা পাবই আপোনালোকে নিশ্চয়। এইফালে গ'লে আমাৰ এৰিয়া দেখিছে নহয়, চাইডে চব লগাই দিলে এংগেলবোৰ, মানে যে ফুটপাথত খোজ কাঢ়িবৰ কাৰণে মানে প্ৰব্লেম নহ'ব বুলি সেইকাৰণে লগাই আহিছে। এই আমাৰ হ'ল হয়, মানে কি হ'ল মানে নাজানো। এই কলক টাৱাৰখনৰ কথা কৈছিলোঁ ন, এইখনেই হয় কলক টাৱাৰ। তো যিহেতু এতিয়া মানুহ নমাই কিনে আমি যাওঁ, এতিয়া হাফ যাওঁ কেলৈ গম পাই নাই, এই ড্ৰাম মানে পানী টেংকি এখন আনিব লাগে যে, মানে সেইফালে চাবৰে দলংখন গাইছ, দলংখন দেখিছে নহয়, এয়া হৈ গ'ল ৰেল দলং, মানে ডুমডুমা আমাৰ দলংখন হৈছে, যিহেতু তাৰ ওপৰেৰে মানে ৰেল পাৰ হৈ যায়। এখন নতুনকৈ মানে এখন ৰেল মানে খুলিছে, মানে ইয়াত বিয়া আছে, মানে পাৰ্টি চাৰ্টি যদি আপুনি কৰিব বিচাৰিছে মানে তাত পাৰ্টি মানে কিবা কৰিব পাৰে আৰু, মানে বিয়া পাতিলে যদি পাৰ্টি দিব বিচাৰিছে তাত আহি কিনে মানে বিয়া মানে পাৰ্টি দিলে থাকিব। ইয়াত দেখিছেনে, ইয়াত মানে কি বুলি কয় যে গাড়ীৰ বডি বনাই, মানে এখন গেৰেজ, মানে ইয়াত বডি গেৰেজ বুলি কয়। ইয়াত গাড়ীটো বডি চডি বনাওঁ কিবা কিবি কৰিব হ'লে আমি ডুমডুমাতে আহি কিনে কৰি দিওঁ। আৰু ড্ৰামটো উঠাবলৈ আহিছিলোঁ যে ইয়াতে এইখন চক, য'ত ইয়াত ছেকেণ্ড হেণ্ড কাৰ মানে যে ফৰ চেল। চ' গাইছ ডুমডুমা দলঙৰ তলত আহিলে ছেকেণ্ড হেণ্ড গাড়ীও পাই যাব আপোনালোকে দেই। এইফালে দেখিছে নহয় 10 চকীয়া ডাম্পাৰ পূৰা হৰণ দি দিছে গাইছ। এতিয়া মানে আমি মাল চাল উঠাই কিনে ঘূৰি গৈছোঁ, আকৌ ক'লে গম পাই নাই ফিল'বাৰীলৈ যিহেতু ঘূৰি কিনে আহিছোঁ। এয়া হৈ গ'ল আমাৰ উচামাটি আপোনালোকে নিশ্চয় দেখিছে, যিহেতু তিনিচুকীয়া ৰোড 37 NH। এইফালে দেখিব পাব এতিয়া যিহেতু পেট্ৰল ডিপুখন, এয়া চক এই ডিপু বুলি কয়, এইটো পেট্ৰল ডিপু গাইছ, পেট্ৰল ডিপু। ইয়াতে ওচৰতে লাগি আছে আমাৰ ষ্টেণ্ডখন, মানে মেজিক ষ্টেণ্ডখন।
যিহেতু আগতে পৌৰসভা আছিলে। এইফালে দেখিছেনে ঢাচনা উঠিব লাগে, যিহেতু মেজিকত জানে 4 নম্বৰ গিয়াৰ লগাই কিনে টানিব নোৱাৰে গাড়ী। চ' গাইছ এতিয়া 3 নম্বৰ গিয়াৰ লগাই ল'লোঁ, মানে লগাই দিলে আৰু 3 নম্বৰতে টানি আছোঁ। এইফালে দেখিছোঁ নহয় মাটি মানে উঠি আহি গ'লোঁ। যিহেতু মই ষ্টেচনখন পাম, এইফালে বাজাজ ডিলাৰখন, যিহেতু বাইক ডিলাৰ মানে বাইক ল'বলৈ হ'লে ইয়াতে পাই যাব। আৰু এখন ইয়াত হোটেল খুলিছে গ্ৰীণ চিটি, মানে আমাৰ গাড়ীৰ মৰ্গাত নহয় হুলকেপ এখন পৰি থাকিলে। ইয়াৰ হুলকেপ দেখিছেনে, ইয়াৰ দাম গৈছে 200 টকা, মানে 200 ৰুপিজ। তো মই ভাবিলোঁ মানে 100 টকা এটা দি কিনে লৈ যাম বুলি ভাবিছোঁ। তো 100 টকা দি কিনে হুলকেপটো লৈ ল'লোঁ গাইছ। যিহেতু এতিয়া চকাত হুলকেপ লগাব লাগে, আপোনালোকক দেখাইছোঁ বাৰু মই অলপ। এয়া ষ্টেচি মানে আমাৰ 5 ষ্টেচন, তিনিচুকীয়া, ডিব্ৰুগড়, মানে আপুনি য'ত যাব মন যায় তাত ইয়াত আহিলে হৈ যাব। ইয়াৰ পৰা আপুনি গাড়ী চাড়ী চব ইত্যাদি পাই যাব। এইটো ষ্টেচি বুলি কোৱা হয়, মানে যে বাছ ষ্টেচন, অটো ষ্টেচন, মেজিক ষ্টেচন, মানে সকলো গাড়ী ইয়াতে লাগে। অৰুণাচল নামচাই যাবলৈ হ'লে মানে এইবোৰ বাছ দেখিছেনে, এইবোৰ নামচাই অৰুণাচল যায় গাইছ। এই আল্ট্ৰাখন এতিয়া আমাক যাব লাগিব কোন চাইডে গম পায় নে, ৰাইট চাইডে গ'লে আমি ক'ত পাম, ফিল'বাৰী। চ' গাইছ আপোনালোকে আহিলে এইটো ৰাস্তাত সোমাই দিব দেই, ফিল'বাৰী যোৱা ৰ'ড হৈ ইয়াত দেখিছেনে চাইডে মাৰ্কেট, মানে বজাৰ বহে, যিহেতু ৰেল লাইনৰ ৰেলৱে মাটি হয়। ইয়াত মানে প্ৰাইভেটকৈ মানে বজাৰ দিয়ে, আৰু যিহেতু সাপ্তাহ দিব লাগে, মানে যে কাক দিয়ে একো নাজানো মানে। এই হুলকেপখন দেখিছেনে গাইছ, হুলকেপটো কেনেকুৱা লাগিছে বাৰু কওক। যেতিয়া চকাত লগাই কিনে ঘূৰিব ন, তেতিয়াহে মজা লাগিব, এনেকুৱাতো মজা নালাগে বাৰু। যিহেতু আপোনালোকে নিশ্চয় গম পায় চকাত হুলকেপ থাকিলে কেনেকুৱা লুক আহে। ডুমডুমা টাউনৰ এৰিয়া হৈ গ'ল আমাৰ দালাবুটি মেজিক ষ্টেচন। মানে কেতিয়াবা যদি ডুমডুমাত আহে কিবা মাল বস্তু যদি লৈ যাম বুলি ভাবিছোঁ, যদি ইয়াতে আহি কিনে গাড়ী বিচাৰিলে পাই যাব আপোনালোকে। চ' ভিডিঅ'বোৰ যদি চাই কিনে ভাল লাগিছে, যদি লাইক এটা মাৰি দিব দেই, বেয়া চাই নাপাই কিনে। এই আমাৰ ডুমডুমা টাউনখন আজিকালি বহুত ডেভেলপ হৈ গ'ল ন গাইছ, গম পায় নহয়, বহুত ডেভেলপ হৈ গ'ল। যিহেতু আমাৰ এতিয়া কি বুলি কয়, যিহেতু আমাৰ ডুমডুমা টাউনৰ এতিয়া MLA মন্ত্ৰীখনৰ নাম জানে নে, MLA মন্ত্ৰীটোৰ নাম হৈ গ'ল আমাৰ ৰূপেশ গোৱালা। যদি অসমৰ মানে কিবা গৃহমন্ত্ৰী নে কি হ'ল, মানে মই ইমান ভালকৈ নাজানো। চ' এতিয়া কালি পৰহি মিটিং এটা হৈছিল, তালৈ গৈছিলোঁ। তো মানে কৈ আছিলে, মানে ভাষণ দি আছিলে যে এতিয়া মই অসমৰ সকলো কাম মানে মই চাম বুলি কৈ আছিলে। এই আৰু আমাৰ মেজিক ষ্টেচন এতিয়া মানে আপোনালোকে পানী বটল এটা লৈ ল'লোঁ, এটা গাড়ী উঠি যাম। যিহেতু এইফালে গাড়ীটো আগফালে গৰম নহয়, ঠাণ্ডাও নহয়, পুৰা ৰ'দ ওলাই আছে, খাবলৈ ইয়াত আপুনি মানে নানা ধৰণৰ কাপোৰ পাই যাব, পুৰা মজাকৈ পাই গ'লে ন কাপোৰ। এয়া হ'ল আমাৰ ডুমডুমা টাউনৰ সোণাল স্কুলখন, যিহেতু আপোনালোকে দেখিছে সোণাল স্কুলৰ নাম শুনিছে চাগে, হয় নাই। এয়া হৈ গ'ল আমাৰ সোণাল স্কুলখন গাইছ, সোণাল। ইয়াত যিহেতু ভিতৰে গ'লে মেডিকেলটো পাই যায়, ডুমডুমা চৰকাৰী মেডিকেলটো এইটো ৰাস্তাৰ পৰাই গ'লে পাই যায়। তো গাইছ এতিয়া আমি ইয়াত গাড়ীখন চপাই দি কিনে হুলকেপটো লগাম বুলি ভাবিছোঁ। এতিয়া হুলকেপটো কেনেকুৱা লগাব চাব দেই। মোৰ লগত আছে কল্পনা, সেই ইয়াত ড্ৰামখন উঠাই আনিছিলোঁ যে, এই ইয়াত দেখিছে নহয় হুলকেপটো এতিয়া কল্পনা লগাই দিব গাড়ীত, মানে চকাত লগাব আৰু কেনেকুৱা লাগিব নিজেই জানে আৰু। গাড়ীত যদি চকাত যদি হুলকেপ লগাই, তেতিয়াহে গাড়ীখনৰ লুকটো মানে অলপ বেলেগ ষ্টাইলৰ হয়, যাতে চায়ে মজা লাগে নাই, হয় নাই কওকচোন বাৰু। এতিয়া যিহেতু মানে হোটেলত আহি গ'লোঁ আৰু মানে ফিল'বাৰী মানুহ চানুহ নমাই কিনে চিঙৰা এটা চাহ এটা খাই কিনে ঘৰলৈ যাওঁ। অ'কে বাই বাই।